নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কৰিবলৈ ওলাইছোঁ ক্লাছ 8ৰ সমাজ বিজ্ঞান সাবজেক্টৰ পাঠ নং 1 প্ৰাকৃতিক সম্পদৰ কুৱেশ্যন এনচাৰসমূহ। তাৰ আগতে যদি আপোনালোক মোৰ এই চেনেলত নতুন হৈছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ চমুত্তৰ লিখা। ক মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। ইয়াত মাটিৰ চাহিদা মানে হৈছে মাটি কমি অহাৰ। উত্তৰটো হ'ব জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়িছে। এতিয়াও আমি খ নম্বৰ কুৱেশ্যনলৈ, কোনো ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? দুটা কাৰণ লিখা। জনবসতি ঘন মানে হৈছে জনবসতি মানে জনসংখ্যা মানে বৃদ্ধি হোৱা, মানুহবোৰ যে বেছি হৈ যায় সেইটোক কয় জনবসতি ঘন। ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ কৃষি কাৰ্যৰ বাবে উপযোগী ভূমি থকাৰ বাবে আৰু 2 নম্বৰ উদ্যোগীকৰণ আৰু নগৰীকৰণৰ কাৰণেও তেনে ঠাইত জনবসতি ঘন হয়। এতিয়াও আমি গ নম্বৰ কুৱেশ্যনলৈ, ভূমি অৱক্ষয় হোৱা দুটা কাৰণ দৰ্শোৱা। উত্তৰটো হ'ব 1 কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য আদি বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত মাটি প্ৰদূষিত হয়। 2 নম্বৰ খেতিপথাৰত গঢ়ি উঠা ইটা ভাটাৰ দৰে উদ্যোগবোৰো ভূমিৰ ক্ষতিসাধন কৰে। ঘ নম্বৰ বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়া দুটা কাৰণ লিখা। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ পানী প্ৰদূষণৰ ফলত, 2 নম্বৰ ভূগৰ্ভত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনলৈ শুদ্ধ উত্তৰটো চিন দিয়া। ক তলৰ কোনটোৱে পানী সংৰক্ষণ ক্ষয় কৰে? 1 নম্বৰ অবাবতে পানীৰ টেপ খুলি থ'লে, ভূগৰ্ভৰ পানী অত্যাধিক ব্যৱহাৰ কৰিলে, বৰষুণৰ পানী জমা কৰি থ'লে। ইয়াৰ ভিতৰত হ'ব 3 নম্বৰ বৰষুণৰ পানী জমা কৰি থ'লে। তলৰ কোনটোৱে পানী সংৰক্ষণ ক্ষয় কৰে? আমি অবাবতে পানীৰ টেপ খুলি থ'লেতো নহ'ব, তেতিয়াতো পানী নষ্টহে হ'ব। ভূগৰ্ভৰ পানী অত্যাধিক ব্যৱহাৰ কৰিলে, মাটিৰ তলৰ পানীবিলাক বেছি ব্যৱহাৰ কৰি থাকিলে তেতিয়া পানী সংৰক্ষণ থ'লেও হ'ব বৰষুণৰ পানী জমা কৰি থ'লে। এতিয়া আমি খ নম্বৰ কুৱেশ্যনলৈ, নিৰ্মল পানী পাবলৈ হ'লে 1 নম্বৰ আৱৰ্জনাবোৰ নৈত পেলাব লাগে, 2 নম্বৰ পানীত ৰাসায়নিক সাৰ মিহলাব লাগে, 3 নম্বৰ পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। 1 নম্বৰটো নহ'বই, আৱৰ্জনাবোৰ নৈত পেলাব লাগে। লেতেৰা বস্তুবোৰ নদীত পেলালে পানী থৰে চাফা হ'ব। 2 নম্বৰ পানীত ৰাসায়নিক সাৰ মিহলাব লাগে। পানীত ৰাসায়নিক সাৰ মিহলালে পানী নিৰ্মল নহ'ব, প্ৰদূষিত হ'ব। 3 নম্বৰ হ'ব পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। 3 নম্বৰটো হ'ব। গ নম্বৰলৈ আহোঁ, তলৰ কোনটোৱে শক্তি সংৰক্ষণ ক্ষয় কৰে? 1 নম্বৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে, 2 নম্বৰ অপৰম্পৰাগত শক্তি সুব্যৱহাৰ কৰিলে, 3 নম্বৰ শক্তি সম্পদৰ ব্যৱহাৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। তলৰ কোনটোৱে শক্তি সংৰক্ষণ ক্ষয় নকৰে? জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে এইটো শুদ্ধ হ'ব, কাৰণ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে তেতিয়া মানে শক্তি সংৰক্ষণ ক্ষয় নকৰিব। 2 নম্বৰ অপৰম্পৰাগত শক্তি সুব্যৱহাৰ কৰিলে, এইটো কৰিলেতো এইটো ক্ষয় কৰিবহে, নকৰে থৰে। 3 নম্বৰ শক্তি সম্পদৰ ব্যৱহাৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে, শক্তি সম্পদৰ ব্যৱহাৰ ক্ষেত্ৰত মিতব্যয়ী মানে এইটো মানে ক্ষয় কৰিব শক্তি সংৰক্ষণত, কিন্তু জীৱাশ্ম ইন্ধন ব্যৱহাৰ অধিক হ'লে ক্ষয় নকৰে। এতিয়াও আমি 3 নম্বৰ কুৱেশ্যনলৈ, ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টামান শব্দৰ ভিতৰত। ইয়াৰ উত্তৰটো হ'ব ভূমি সম্পদৰ গুৰুত্ব অপৰিসীম। কৃষিকাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ-দুৱাৰ, বাট-পথ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমিৰ ব্যৱহাৰ হয়। ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে ইয়াৰ অৱস্থান, জলবায়ুৰ ধৰণ, মাটিৰ গুণাগুণ, পানীৰ উৎস আৰু অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত। গ্ৰামাঞ্চলত কৃষি কাৰ্য কৰি কৃষকসকলে জীৱন নিৰ্বাহ কৰে আৰু ইয়াৰ বাবে তেওঁলোকে
বননি, ঘাঁহনি, পিটনি আদি কৃষিভূমিলৈ ৰূপান্তৰিত কৰে। আনহাতে চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায়, বাণিজ্য, উদ্যোগ, বাটপথ আদিৰ প্ৰসাৰ ঘটে। ফলস্বৰূপে দাঁতি কাষৰীয়া কৃষিভূমি, জলাভূমি, বন্যভূমি আদি ঠাইলৈ নগৰ সম্প্ৰসাৰিত হয়। সেয়ে মানুহে কৃষিকাৰ্য তথা উদ্যোগ আদি চলাই জীৱন নিৰ্বাহ কৰিবলৈ ভূমি সম্পদৰ গুৰুত্ব অধিক। 4 নম্বৰ, তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা সেই সম্পৰ্কে জানি লৈ এটি টোকা যুগুত কৰা। ইয়াত কৈছে কি তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে, মানে তোমালোকে যোনটো ঠাইত বসবাস কৰা তাত তোমালোকৰ ঘৰৰ ওচৰত মাটিখিনি ভাল আছে নে বেয়া আছে সেইটো তোমালোকৰ পৰিয়ালৰ জ্যেষ্ঠ লোকক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা জানি ল'বা আৰু নিজে টোকা লিখিবা। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনলৈ, বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? ইয়াৰ উত্তৰটো হ'ব, বনজ সম্পদে আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰাৰ উপৰিও আমাৰ খাদ্য আৰু দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বিবিধ সামগ্ৰী যোগান ধৰে। বননিৰ পৰা আমি বাঁহ, কাঠ, খৰি, কেঁচা মাল, ঔষধ আদি লাভ কৰে। একেদৰে উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে, বন্যপ্ৰাণীক আশ্ৰম প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আৰু ভূতল জলবৃদ্ধিত সহায় কৰে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা। আকৌ পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিবলৈ পানী অপৰিহাৰ্য আৰু পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ। পৃথিৱীৰ উপৰি ভাগৰ প্ৰায় 2/3 পানীৰে আবৃত যদিও আমাৰ ব্যৱহাৰোপযোগী পানীৰ উৎসসমূহ প্ৰদূষিত হোৱাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা দিছে, ফলত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিল। তেতিয়াহ'লে আমাৰ চেনেল ষ্টাডি ক্লাবটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী থকা কুৱেশ্যন এনচাৰসমূহ মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে গৈ ভিডিঅ'টো চাব। ধন্যবাদ।